গুড মৰ্ণিং। আজি অলপমান সোনকালে উঠিলোঁ আৰু বতৰটো ইমান ধুনীয়া লাগিছে। কেইদিনমান ধৰি ইমান গৰম আছিলে, লাহে লাহে ঠাণ্ডাৰ ভাৱটো আহিছে আৰু উঠি পেলাই গেটখন খুলিবলৈ আহিছোঁ আৰু ইও আহিছে লগতে। তাই মোৰ লগত আহিবই। লুচি 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 দেখিছে কি কৰে এইখিনিত গৈ। বহুদিন হ'ল আপোনালোকক মই মোৰ ফুলখিনি দেখুওৱা নাই, আজি অকণমান দেখুৱাই দিছোঁ। এজোপা নতুনকৈ হৈছে দেই, এনেকৈ লতাৰ নিচিনা বগাই যায়, ইফালে চাং দি দিয়া হৈছে আৰু ওপৰত বহুতখিনি ফুল এনেদৰে লাগিছেও। কালাৰটো ইমান মৰম লগা, চাওকচোন। তাৰপাছত এইজোপা বৰ ধুনীয়া হৈছে, গোটেইজোপা বগা ফুলেৰে ভৰি গৈছে। আৰু এইফালে এইজোপা এনেকৈ কাটিং কৰি দিয়া হৈছে। এয়া ফুলি আছে। আৰু এইফালে ভেন্দিৰ গছ হৈছে আৰু সেই থোক কল দেখিছেনে? অকণমান দেখাই দিছোঁ, কল হৈ আছে। আৰু এইকেইপাহ অলপ দেৰিকৈ ডাঙৰকৈ ফুলিব, 9টা বজাৰ আগে আগেহে এইকেইপাহ ভালদৰে ফুলে। আৰু এজোপা নতুন ফুল হৈছে, দেখুৱাই আছোঁ আপোনালোকক। সৰু সৰুকৈ হয় কিন্তু দেখিবলৈ বহুত মৰম লগা, চাওকচোন। এই পাহ দেখিছেনে? এনেকৈ গছজোপা লতাৰ নিচিনা বগাই যায় আৰু ইয়াতে সৰু সৰুকৈ লাগি থাকে, ৰঙা ৰঙা। এইজোপা ভাবিলোঁ আজি ৰাতিপুৱাই আপোনালোকক মোৰ ফ্লাৱাৰখিনিকে দেখুৱাই দিওঁ। এইফালে মই মানি প্লাণ্ট এনেকৈ লগাই থৈছোঁ, সেইফালেও আছে মানি প্লাণ্ট। আৰু এইজোপা হৈছে ৰাবাৰ প্লাণ্ট। ৰাতিপুৱা শুই উঠি ফুলখিনিক চাবলৈ বহুত ভাল লাগে, কিন্তু কি হয়, টাইমেই পোৱা নাযায়। বহুত দিনৰ মূৰত আজি মই ফুলখিনিক চাবলৈ আহিছোঁ। আৰু এইফালে এই নেমু জোপা দেখিছে, গোল নেমু বহুত কেইটা লাগি আছে এইফালে। আৰু এইজোপা হোৱাইট ফ্লাৱাৰজোপা, নামটো নাজানো, ফুলি আছে। কেনেকৈ বহি আছে গেটৰ মুখতে। এতিয়া মই তাইক নিম যে গম পাইছে, সেইকাৰণে এনেকৈ শুইয়ে দিছে আৰু নাযায় ভিতৰতে, ইয়াতে বহি থাকিব। আৰু এজোপা ফ্লাৱাৰ, দুজোপা আমি একেলগে লগাইছিলোঁ আমাৰ গেটৰ সন্মুখতে, দেখিছেনে কিমান ওখ হ'ল। এয়া ফুলিও আছে ধুনীয়াকৈ। গুড গাৰ্ল, গুড 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 গুড। ফিনিশ ফিনিশ ফিনিশ। আৰু এটা বুকুত, এইটো লুচি বিকুত। বাবা, গুড গাৰ্ল গুড গাৰ্ল গুড গাৰ্ল গুড গাৰ্ল। এইফালে মোৰ গ্ৰীণ টি ৰেডি, একাপ খাই লওঁ, তাৰপাছত কামবিলাক ষ্টাৰ্ট কৰিম। আৰু ৰাতিপুৱা যেতিয়াতো কামৰ আৰু কাম কাম আৰু কাম। একাপ খাই টোপনিটো ভাঙি লওঁ, এনেই টোপনি ধৰি আছে। আজি অকণমান ঠাণ্ডা ঠাণ্ডা লাগিছে যে বতৰটো। গ্ৰীণ টিৰ লগত এয়া পামকিন চিডছ আৰু ছানফ্লাৱাৰ চিডছ কেইটামান খাম। আয়ানে বিস্কিট, চাহ, এইফালে পিঠা, তালৰ ৰস আৰু ব্ৰেডো খালে। খাই হৈ গ'ল কণীৰ লগত, ভিডিঅ' কৰিবলৈ টাইম নাপালোঁ।
তাৰপাছত আজি আইন স্কুল যাব নোৱাৰিলে, দাঁতৰ বিষ হৈ আছে, ডক্টৰৰ ওচৰত নিব লাগিব আজি। লৈছোঁ প্ৰথমতে আজি ঔটেঙা দি দাইল বনাম, গতিকে দাইলখিনি ৰেডি কৰি আছোঁ। তাৰপাছত মাছ বনাম, চব্জি বনাম, ভাত বনাম, চাই থাকি বনাই আছোঁ মাছৰ গুড়া ভাজি, আৰু এইফালে বনাই আছোঁ ভাত বনালোঁ। এয়া কলডিলৰ অকণমান জোল টাইপকৈ বনাইছোঁ। এইফালে ফ্ৰেঞ্চবিন, আলু, গাজৰৰ ভাজি, এইফালে ৰহৰ দাইল, এইফালে বনালোঁ ঔটেঙা দিয়া মচুৰ দাইল। আজিলৈ ইমানখিনিয়ে। আহি এই বিচনাখনৰ ওপৰত কাপোৰৰ অৱস্থা চাওক। বাহিৰৰ পৰা আনি মানে মোৰতো আজিকালি একেবাৰে টাইম নাপাওঁ। মই কৈছোঁ আপোনালোকক যে মই কিবা এটা কোৰ্চ কৰি আছোঁ, কি কৰি আছোঁ আপোনালোকক মই মোৰ নেক্সট ব্লগত জনাই আছোঁ। এতিয়া একদম কাপোৰ দেখিছেনে কি ধুনীয়া হৈ আছে বিচনাখন, ৰুমৰ মানে অৱস্থা নাই। ভাবিলোঁ মই মোৰ ব্লগটো আজি ইমানতে সামৰণি মাৰোঁ, আৰু এই কাপোৰখিনিও জাপোঁ আৰু ৰন্ধা বঢ়া কামবোৰ আগুৱাগৈ। বাই বাই।